মই মোৰ সন্তান জন্ম দিয়াৰ আগত মোৰ স্বামীৰ ফাঁচি বিচাৰোঁ। হে মহামান্য ন্যায়াদেৱ মহোদয়, হয়, মই মোৰ সন্তান জন্ম দিয়াৰ আগত মই মোৰ স্বামীৰ মৃত্যু বিচাৰোঁ। আপুনি যদি কঠোৰৰ পৰা কঠোৰ শাস্তি তেওঁক প্ৰদান কৰে তেন্তে মোৰ প্ৰতি ন্যায় কৰা হ'ব, আৰু আপুনি যদি তেওঁক শাস্তি প্ৰদানৰ পৰা ৰেহাই দিয়ে তেন্তে মোৰ প্ৰতি অন্যায় কৰা হ'ব। তেতিয়া ন্যায়াধীশে আচৰিত হৈ মহিলাগৰাকীক ক'লে, ন্যায় কোনে পাব কোনে নাপাব তাৰ বিচাৰ আদালতে কৰিব, কিন্তু মই আচৰিত হৈছোঁ যে কোনো মহিলাই নিজৰ স্বামীৰ মৃত্যু নিবিচাৰে, লাগিলে তেওঁ যিমানেই অন্যায় নকৰক কিয়। মই আজি প্ৰায় 20 বছৰীয়া কাৰ্যকালত এনে কথা প্ৰথম শুনিছোঁ। তেতিয়া মহিলাগৰাকীয়ে হুকহুকাই কান্দি কান্দি ক'লে, হে মহোদয়, এগৰাকী হৃদয় বিদাৰক মহিলাৰ কাহিনী শুনিলে আপুনিও তাকেই ক'ব। গুৱাহাটীৰ এজনী ছোৱালী আছিল, তাইৰ নাম অৰুণিমা দত্ত। তাইৰ ঘৰত পিতৃ মাতৃ, তাইৰ এজনী বায়েক আৰু ভায়েক এজন আছিল। সৰুৰে পৰা অৰুণিমা চোকা আৰু মেধাৱী আছিল। তাই দেখিবলৈ বৰ মৰম লগা আছিল। তাইৰ দেউতাক হৰনাথ দত্ত আছিল অসম সচিবালয়ৰ এজন সাধাৰণ কৰ্মচাৰী। এদিন দেউতাকে অফিচৰ পৰা আহি সন্ধিয়া মাকক ক'লে, হেৰা শুনিছানে, আমাৰ অৰুণিমাক এজন ভাল ল'ৰা চাই বিয়া দিব লাগিব। তেতিয়া মাকে ক'লে, আজিনো কেনেকৈ আপোনাৰ মনলৈ বিয়াৰ কথা আহিল? তেতিয়া হৰনাথে ক'লে, আজি মই আমাৰ অনুক বাছ ষ্টপেজত দেখিছিলোঁ। তাইক দেখি মোৰ মনটো বৰ বেয়া লাগিল। তাই একেবাৰে শুকাই ক্ষীণাই গৈছিল জানানে। তেতিয়া মাকে ক'লে, অঁ, এইকেইদিন ময়ো তাইলৈ বৰকৈ মনত পৰি আছে। তাই যে সেই কামটো কিয় কৰিলে মই আজিও ভাবি নাপাওঁ। আচলতে হৰনাথৰ ডাঙৰ ছোৱালী অনু ঘৰৰ অমতত পলাই গৈ বিয়া হৈছিল। অনুৰ বিয়া পাতিব পৰা নাছিল কাৰণে অৰুণিমাৰ বিয়াখনকে পাতিবলৈ হৰনাথে বহুত ইচ্ছা কৰিছিল। অৰুণিমাই তেতিয়া সন্দিকৈ কলেজৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ ছাত্ৰী। তাইৰ তেতিয়া বিয়া হোৱাৰ ইচ্ছা নাছিল। মাক দেউতাকৰ তাইৰ সপোনবোৰৰ কথা কৈছিল, কিন্তু মাক দেউতাকে তাইৰ কথাত ইমান গুৰুত্ব দিয়া নাছিল। এদিন সন্ধিয়া অৰুণিমাৰ পেহীয়েকৰ ল'ৰা হেমেন এজন বন্ধুৰ সৈতে অৰুণিমাহঁতৰ ঘৰত আহিল। হেমেন আৰু বন্ধু ৰঞ্জিত দুয়ো গুৱাহাটীৰ নামজ্বলা কলেজৰ প্ৰফেচাৰ। অৰুণিমাৰ মাক দেউতাকে তাহাঁতৰ লগত কথা পাতিলে। অৰুণিমাই চাহ দিলে আৰু অলপ সময় কথাও পাতিলে, আৰু কিছু সময়ৰ পাছত দুয়ো গুচি গ'ল। সিহঁত দুজন যোৱাৰ পাছত মাকে অৰুণিমাক সুধিলে, অনু, ল'ৰাজনৰ লগত তোমাৰ কথা পাতি ভাল লাগিছিলনে? তেতিয়া অৰুণিমাই ক'লে, মা, তোমালোকে মোৰ বিয়াৰ বাবে কিয় ইমান দৌৰাদৌৰি কৰি আছা? মোৰ বিয়াৰ বয়স পাৰ হৈ যোৱা নাই নহয়। তেতিয়া মাকে ক'লে, তুমি বিয়া হোৱাৰ পাছতো পঢ়িব পাৰিবা অ' মা। চোৱা, ল'ৰাজন ভাল, তাতে সি প্ৰফেচাৰ। তোমাৰ বায়েৰে যি কৰিছে তাৰ বাবে সমাজত আমি মুখ উলিয়াব নোৱাৰা হৈছোঁ। সেয়েহে তোৰ বিয়াখনৰ কাৰণে দেউতাৰে বহুত চিন্তা। এনেদৰে অহা যোৱা কৰাৰ পাছত অৰুণিমাৰ লগত বৰপেটাৰ ৰঞ্জিতৰ বিয়া হ'ল। বিয়াৰ এমাহমান অৰুণিমাৰ বহুত সুখ আৰু আনন্দ আছিল। 6 মাহমান পিছত ৰঞ্জিতে গুৱাহাটীতে সৰুকৈ এটা ফেমিলি থাকিব পৰা ঘৰ লোৱাৰ কথা আছিল। এদিন অৰুণিমাই ৰঞ্জিতক ক'লে, ৰঞ্জিত, মই আকৌ পঢ়িব খোজোঁ। তেতিয়া ৰঞ্জিতে ক'লে, ঠিক আছে, মই সোনকালে ঘৰ এটা চাম। এনেদৰে দিন পাৰ হ'ব ধৰিলে। সেইদিনা ৰঞ্জিত ঘৰত নাছিল। ৰঞ্জিতৰ মাকে আহি অৰুণিমাক ক'লে, অৰুণিমা, তোমাৰ ঘৰৰ পৰা কাঁহৰ বাচন বৰ্তন দিয়া নাই নেকি বিয়াত? মই দেখোন দেখাই নাই। তেতিয়া অৰুণিমাই ক'লে, মা, দিছে, সেইখিনি আমাৰ পাকঘৰতে আছে, সেয়াই। তেতিয়া শাহুৱেকে ক'লে, অ', পিতলৰ গ্লাছ আৰু চৰিয়া এটাহে দেখিছোঁ, আৰু দেখোন একো দেখা নাই। তোমাৰ দেউতাৰাক ক'বাচোন। শাহুৱেকৰ কথা শুনি অৰুণিমাৰ মনটো বহুত বেয়া লাগিল। তাই দেউতাকলৈ ফোন কৰি সকলো কথা ক'লে। দেউতাকে কিছু কাঁহৰ বাচন বৰ্তন কিনি অৰুণিমাক দি থৈ আহিলে।
পিছদিনা শনিবাৰ ৰঞ্জিত ঘৰলৈ অহাত চাহ দি অৰুণিমাই সুধিলে, ৰঞ্জিত তুমি ভাড়াঘৰ পালানে? তেতিয়া ৰঞ্জিতে ক'লে, তুমি ইমান সুধি আছা যে এটা কথাকে ইমান কেইদিনে, অলপ দিন ইয়াতে থাকাচোন, মই বিচাৰি আছোঁ। তেতিয়া অৰুণিমাই ক'লে, অঁ সোনকালে বিচাৰা, আজি মায়ে মোক কাঁহৰ বাচনৰ কাৰণে কথা শুনাইছে। তেতিয়া ৰঞ্জিতে ক'লে, মাৰ কথাত ধৰি নাথাকিবা, সেয়া আমাৰ মাহে। আৰু এটা কথা, তোমাক দেউতাৰাই যিমান দিব লাগিছিল সিমানখিনি কিন্তু দিয়া নাই। তেতিয়া অৰুণিমাই ক'লে, কিয়? বিয়াত তুমিয়েই কৈছিলা লগত একো বস্তু নালাগে বুলি। অৰুণিমাই এটা কথা লক্ষ্য কৰিছিল যে ৰঞ্জিতে সিহঁতৰ ঘৰৰ মানুহক একো ক'ব নোৱাৰে, বৰং সিহঁতে যি কয় তাকেই কৰে। এদিন ৰঞ্জিতৰ ভনীয়েকে আহি অৰুণিমাক ক'লে, বৌ এতিয়াৰ পৰা বাকীকেইটা ৰুমৰ দৰে মোৰ ৰুমটো তুমি ঠিক কৰি দিবাচোন, মই কলেজত যোৱাত অকণমান দেৰি হৈ যায় নহ'লে। তেতিয়া অৰুণিমাই ভাবিলে, ননন আৰু দেওৰৰ কাম কৰিবলৈ মই কামবালি বাই হ'লোঁ নেকি? ইহঁতে মোক তেনে কৰিবলৈ বিচাৰিছে নেকি? ৰঞ্জিত এইবাৰ আহক, তাৰ লগত ভালকৈ কথা পাতিম। উপায়হীন হৈ অৰুণিমাই ঘৰৰ প্ৰত্যেকটো কাম কৰিব ধৰিলে। ঘৰৰ সমস্ত কাম তাইৰ মূৰৰ ওপৰত। এইবাৰ ৰঞ্জিতো ঘৰলৈ অহা নাই, এমাহ হ'বৰেই হ'ল। ৰঞ্জিতক সোধাত কলেজৰ কামৰ ভিৰ কাৰণে অহা নাই ক'লে। অৰুণিমাই নিজকে বহুত অকলশৰীয়া যেন অনুভৱ কৰিলে। অৰুণিমাই এতিয়া মানসিক নিৰ্যাতনৰো বলি হৈছে। এদিন অলপ সময় উলিয়াই মাকৰ বাবে তাই ফোন কৰিলে, কথাবোৰ ক'লে। কথাবোৰ শুনি মাকে বহুত দুখ পালে। সন্ধিয়া দেউতাক হৰনাথ অফিচৰ পৰা অহাত মাকে অৰুণিমাৰ সকলো কথা বিৱৰি ক'লে। দেউতাকে ক'লে, হেৰা কাম এটা কৰোঁ, আমি কাইলৈ তাহাঁতৰ ঘৰলৈ যাওঁ। কথামতে অৰুণিমাৰ মাক দেউতাক অৰুণিমাৰ ঘৰলৈ গ'ল। অৰুণিমাৰ শাহুৱেকে আদৰ সাদৰেৰে তেওঁলোকক শুশ্ৰূষা কৰিলে। গধূলি তেওঁলোক গুচি আহিল। অৰুণিমাৰ মাকে দেউতাকক ক'লে, হেৰা দেখিছেনে, তাইৰ দেহাটো একেবাৰে ক'লা পৰি গৈছে, একেবাৰে শুকাই গৈছে তাই। তেতিয়া দেউতাকে ক'লে, শাহুৱেকৰ ব্যৱহাৰত দেখোন তেনেকুৱা নালাগিল যে তাইক কষ্ট দিব। তেতিয়া মাকে ক'লে, এইবিলাক কথা আপুনি নুবুজিব। তেতিয়া দেউতাকে ক'লে, 1 বছৰমান পিছত দেখিবি সকলো ঠিক হৈ যাব। এনেদৰে প্ৰায় 1 বছৰমান পাৰ হ'ল। অৰুণিমাৰ সপোন হৈয়েই থাকিল। এদিন শনিবাৰে ৰঞ্জিত ঘৰলৈ অহাত তাই এটা ভাল খবৰ দিব বুলি ৰঞ্জিতৰ কাষত গৈ ক'বলৈ ধৰিলে, ৰঞ্জিত মোৰ মনটো আজি বহুত ভাল লাগি আছে জানা। কিয় জানা? তেতিয়া ৰঞ্জিতে ক'লে, কিয়? তেতিয়া অৰুণিমাই ক'লে, আমাৰ জীৱনলৈ নতুন আলহী আহিব। তেতিয়া ৰঞ্জিতে কথাটো শুনি আচৰিত হৈ ক'লে, কি? মই ইমান সোনকালে এইবোৰ জামেলাত সোমাব খোজা নাই, আমি ডাক্তৰৰ লগত কথা পাতিম। তেতিয়া অৰুণিমাই ক'লে, তুমি এইবিলাক কি কৈছা? তোমাৰ মুখত এয়া শুনিম বুলি মই আশাই কৰা নাছিলোঁ। তেতিয়া ৰঞ্জিতে ক'লে, তুমি অলপ বুজা, আমাৰ হাতত বহুত সময় পৰি আছে। আমি যদি এতিয়াই সন্তানৰ জঞ্জালত পৰোঁ তেতিয়া জীৱনটো কেনেদৰে এনজয় কৰিবা? ৰঞ্জিতৰ কথা শুনি অৰুণিমাই তাৰ প্ৰকৃত স্বৰূপটো বুজি পালে। আজিকালি সি 3 মাহৰ মূৰত ঘৰলৈ আহে। অৰুণিমাই লাহে লাহে ৰঞ্জিতৰ সকলো কথা বুজি উঠিল। তাই আশা হৈয়ে থাকিল। আনকি শাহুৱেক নননৰো নিৰ্যাতনৰ বলি হ'ব লগা হ'ল। সেয়েহে তাই এটা সিদ্ধান্ত ল'লে, বিবাহ বিচ্ছেদৰ সিদ্ধান্ত। সেই সিদ্ধান্ত আগত ৰাখি তাই মাক দেউতাকৰ ঘৰলৈ গুচি আহিল। মাক দেউতাকে তাইৰ কথা শুনি নিজকে দুখী অনুভৱ কৰিলে। মাক দেউতাকে বিবাহ বিচ্ছেদৰ বাবে কোৰ্টত আবেদন জনালে। এই আবেদনৰ ভিত্তিত নিৰ্দিষ্ট সময়ত বিচাৰ আৰম্ভ হ'ল। বিচাৰকে প্ৰথমে অৰুণিমাক সুধিলে, কোৱা তুমি কিয় তোমাৰ হাজবেণ্ড ৰঞ্জিতৰ পৰা বিবাহ বিচ্ছেদ বিচাৰিছা? তেতিয়া অৰুণিমাই শাহু নননৰ কৰা অত্যাচাৰৰ সকলো কথা বিৱৰি ক'লে। হে মহামান্য ন্যায়াধীশ মহোদয়, হয় আপুনি ঠিকেই শুনিছে, মই বিবাহ বিচ্ছেদৰ লগতে মোৰ স্বামীয়ে কঠোৰ শাস্তি পোৱাটো বিচাৰোঁ। মোৰ গৰ্ভত থকা সন্তানটি জন্ম দিয়াৰ আগত মোৰ স্বামীৰ মৃত্যু বিচাৰোঁ। আপুনি যদি মোৰ স্বামীক কঠোৰ শাস্তি দিয়ে তেন্তে মোৰ প্ৰতি ন্যায় কৰা হ'ব। তেতিয়া ন্যায়াধীশে আচৰিত হৈ অৰুণিমাক ক'লে, মই আচৰিত হৈছোঁ, কোনো মহিলাই তেওঁৰ স্বামীৰ মৃত্যু নিবিচাৰে, লাগিলে তেওঁ যিমানেই অন্যায় নকৰক।
মই আজি মোৰ 20 বছৰীয়া কাৰ্যকালত এনে কথা প্ৰথম শুনিছোঁ। তেতিয়া অৰুণিমাই হুকহুকাই কান্দি ক'বলৈ ধৰিলে, হে মহামান্য ন্যায়াধীশ, এগৰাকী হৃদয় বিদাৰক মহিলাৰ কাহিনী শুনিলে আপুনিও তাকেই ক'ব। এদিনৰ কথা, ৰাতি খুব জোৰে বৰষুণ দি আছিল। বৰষুণৰ লগতে বতাহ ধুমুহাও দিছিল। ৰঞ্জিতো ঘৰত নাই। ৰাতি ভাত পানী খাই কাম বন কৰি মোৰ কোঠাত মই শুই আছিলোঁ। হঠাৎ শুনিলোঁ মোৰ কোঠাৰ দুৱাৰত কোনোবাই নক কৰি আছে। তেতিয়া প্ৰায় ৰাতি 12 মান বাজিছিল। দুৱাৰখন খোলো নুখোলোকৈ মই দুৱাৰৰ ওচৰলৈ গৈছিলোঁ। যিমানে দুৱাৰখনত খোলাৰ দেৰি হৈছিল সিমানেই দুৱাৰত খটখটোৱাৰ শব্দটো জোৰে জোৰে কৰিছিল। ভয়ে ভয়ে মই সুধিলোঁ, কোন? তেতিয়া দুৱাৰৰ সিপাৰৰ পৰা মাত লগাইছিল, বৌ, মইহে, বীৰেন, ৰঞ্জিতৰ ভায়েক বীৰেন। খোলো নুখোলোকৈ মই দুৱাৰখন খুলিলোঁ আৰু ক'লোঁ, বীৰেন, তুমি ৰাতিখন ইয়াতে আৰু তুমি মদ খাই আহিছা? বীৰেনে একো উত্তৰ নিদিয়াকৈ মোক জোৰকৈ ঠেলা মাৰি মোৰ ৰুমত প্ৰৱেশ কৰিলে আৰু ক'লে, বৌ, আজি মই তোমাৰ লগতেই শুম। বীৰেনে মোৰ গাত ধৰিলে আৰু মই চিঞৰিলোঁ, কিন্তু কোনেও নুশুনিলে। বাহিৰত গৈ শাহু আৰু নননকো মাতিলোঁ, কিন্তু তেওঁলোকো উঠি নাহিল। এনে ব্যৱহাৰ দেখি মই তাৰ অবাক হৈ পৰিলোঁ আৰু মই তাক জোৰেৰে ঠেলা মাৰি দৌৰি বাহিৰলৈ গ'লোঁ আৰু ওচৰৰে মানুহ এঘৰত উপস্থিত হ'লোঁ। সেই মানুহঘৰে একমাত্ৰ মোৰ সকলো কথা জানিছিল। তেওঁলোকে মোক সিদিনা আশ্ৰয় নিদিয়াহেঁতেন মোৰ কি হ'লহেঁতেন ভাবিলেই ভয় লাগে। পিছদিনা মই সম্পূৰ্ণ ঘটনাটো ৰঞ্জিতক জনালোঁ আৰু যিমান পাৰে সিমান সোনকালে ঘৰলৈ আহিবলৈ ক'লোঁ। মোৰ এই কথাত ৰঞ্জিতে একো গুৰুত্ব নিদিলে। ঠিক সেইদিনাই মই তাত থকাৰ আৰু বিবাহ বিচ্ছেদৰ কথা সিদ্ধান্ত ল'লোঁ আৰু কাকো নোকোৱাকৈ মাহঁতৰ ঘৰত উপস্থিত হ'লোঁ। মই তেতিয়া 5 মাহৰ গৰ্ভৱতী আছিলোঁ। হে মহামান্য বিচাৰক, যিজন স্বামীয়ে মোৰ এই কথাত অলপো গুৰুত্ব নিদিলে, মোক সঁহাৰি নিদিলে, তেনেকৈ থকাতকৈ অকলে থকাই ভাল। সেয়াই নহয়, তেওঁ বহুত জঘন্য। তেওঁ বহুতো মহিলাৰ লগতে সম্পৰ্ক আছে। সেয়েহে এনে কলংকিত পুৰুষক কেতিয়াও মোৰ সন্তানৰ পিতৃ বুলি গণ্য কৰিব নোৱাৰোঁ। মই মোৰ সন্তান জন্ম দিয়াৰ আগত তেওঁৰ মৃত্যু কামনা কৰিছোঁ। এনে পুৰুষ সমাজত জীয়াই থকাৰ যোগ্যই নহয়। এইবোৰ পুৰুষ সমাজৰ বাবে বিষাক্ত। অৰুণিমাৰ কথা শুনি কোৰ্টত থকা সকলো নিমাত হৈ পৰিল। তাৰ পাছত বিচাৰকে ৰঞ্জিতক সুধিলে, ৰঞ্জিত, কোৱা, তোমাৰ পত্নীয়ে বিচৰা বিবাহ বিচ্ছেদত তোমাৰ মতামত কি? তেতিয়া ৰঞ্জিতে খঙেৰে ক'লে, হয়, ময়ো সন্মতি দিছোঁ। যথাসময়ত সিহঁতৰ বিবাহ বিচ্ছেদৰ ৰায় দিছিল। তেতিয়াৰ পৰা অৰুণিমা গুৱাহাটীতে তাইৰ মাক দেউতাকৰ লগতেই থাকিবলৈ আৰু নিৰ্দিষ্ট সময়ত তাই এটি কন্যা সন্তান জন্ম দিলে। কন্যা সন্তানটি এবছৰ হোৱাৰ পিছত তাই পুনৰ পঢ়া শুনা আৰম্ভ কৰিলে আৰু তাই এতিয়া এখন স্কুলৰ শিক্ষয়িত্ৰী। ইফালে ৰঞ্জিতক কোৰ্টে দোষী সাব্যস্ত পাই শাস্তি প্ৰদান কৰিলে। এভৰিৱান, মোৰ ষ্টৰিটো শুনি আপোনালোকৰ কেনেকুৱা লাগিল জনাব আৰু ষ্টৰিটোত অৰুণিমাৰ মাক দেউতাকৰ দুখ নে ৰঞ্জিতৰ দুখ তাকো ক'বলৈ নাপাহৰিব। থেংক ইউ, বাই বাই।